আজি অসম বিধানসভায় সমান নাগৰিক সংহিতা 2026 বিধেয়কখন গৃহীত কৰে। এতিয়া এই সমান নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব আৰু তাৰ পিছতেই সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আমাৰ অসমত যি বিৰোধী দল, তেওঁলোক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল। গতিকে তেওঁলোকৰ বিৰোধিতা মই বিশেষ বেছি তাৰ কাৰণে চিন্তিত বা বিশেষ মই গুৰুত্ব এইকাৰণেই দিয়া নাই যে আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে, এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ এজন বিধায়কক বাদ দি আটাইকেইজন বিধায়কে নিজৰ ধৰ্মৰ কথা ইয়াতে কয়। ইয়াত নিজৰ জাতি বা প্ৰদেশৰ কথা কোৱাৰ তেওঁলোকৰ ইচ্ছাও নাই, আন্তৰিকতাও নাই। গতিকে তেওঁলোকৰ বিৰোধিতাৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমৰ ৰাইজে আমাক 102জন MLA দিছে। গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি বিনম্ৰতাৰে সৈতে পালন কৰাই আমাৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেই দায়িত্ব আৰু কৰ্তব্য আমি নিৰ্বাহন কৰি থাকিম।